টেনচন নল'ব স্যার নমস্কাৰ আই এম কামিং মানে মই ভিতৰলৈ সোমাব পাৰোঁনে কি হে তুমি দেখোন ভিতৰলৈ সোমাই আহিলা আৰু কি হ'ল কাম নহয় মানে স্যাৰ কি নহয় মানে ছাৰ এনেদৰে জধে মধে ভিতৰলৈ কিয় সোমাইছা লুচি স্যাৰ মানে আই এম ভেৰি ভেৰি চৰি স্যাৰ বেৰি বেৰি চৰাই কি ভাষা কৈছা তুমি এইটো ইংৰাজী ভাষা কৈছোঁ স্যাৰ আপুনি বুজি পোৱা নাই নেকি অ' বাইদেউ আপোনাৰ ইংৰাজী ভাষাটো মাদ্ৰাজী ভাষা নিচিনা হৈছে সেইকাৰণে ছাৰে আপোনাৰ ভাষাটো বুজিব পৰা নাই ভেৰি ভেৰি চৰি নহয় ভেৰি ভেৰি চৰি হ'ব হ'ব এইবোৰ বাদ দিয়া এতিয়া কোৱা তোমাক কি লাগে লাজে লাগে নহয় স্যাৰ কথাটো ক'বা কি লাজ লগা কথা হে সোনকালে কোৱা স্যাৰ আপুনিতো জানে মই বিয়া বুলি ঘৰতে বুঢ়ী হৈ থাকিলোঁ এতিয়া কি আমি তোমাক কি বিয়া পাতি দিব লাগিব নেকি নালাগে তেনেহ'লে আমি কি তোমাক বিয়া কৰাব লাগিব নেকি লাজ নকৰা নিলাজটো কথাবিলাক অকণ ভাবি চিন্তি ক'ব দেই মই এতিয়া আপোনালোকৰ লগত বিয়া হ'ব আহা বুলি ভাবিছা ঘৰত কি দিছিলি না তোমাক এতিয়া কি লাগে কোৱা এই বৃদ্ধ পেঞ্চনখনত যি দৰখাস্ত দিছিলোঁ তাকে নিবা আহিছোঁ তুমি এই কথাটো ক'বলৈ ইমান টান পাইছানে তুমি মানুহ খাই দিবাহে মই মানুহ হয় বাঘ নহয় নহয় মই মানুহে এতিয়া ক মোৰ বৃদ্ধ পেঞ্চন হ'বনে নহয় মই ইয়াতে উশাহ চাউল কৰি পেলাই মৰি থাকিবা মোৰ সময় নাই পথৰত যদি গৰু ছাগলী এতিয়া জিভা মেলি আছোঁ তোমাৰ বৃদ্ধ পেঞ্চন হ'ব তুমি এখন গাঁওবুঢ়াৰ পৰা বয়সৰ প্ৰমাণ পত্ৰ লৈ বৰুৱাৰ হাতত জমা দিবা অ' মাকালা ঐ এতিয়া যে আকৌ কি হয় বয়সৰ প্ৰমাণ পত্ৰ লগা হ'লে মোক দেখা নাই নেকি মোৰ কিমান বয়স হৈছিল এইবিলাক আৰু বাহানা কৰি থাকিব নালাগে মই বৃদ্ধ পেঞ্চনৰ 500 টকা পাম নহয় তাৰে 100 টকা ঘোচ ৰাখক আৰু মোক 400 টকা দিয়ক মই বাৰে বাৰে ইয়ালৈকে আহি থাকিব নোৱাৰোঁ তেতিয়া এইভাগে মোক কওক তুমি আৰু দ্বিতীয়বাৰ এনেকুৱা কথা নক'বা দেই আমাৰ ইয়াত কোনো ফুং ফাং নচলে তুমি গুচি যোৱা যাম মই যাম এইবাৰ যদি মই বৃদ্ধ পেঞ্চন নাপাওঁ 200 টকা একবাৰ চাই লওঁ মই ওপৰ মহললৈকে যাম যোৱা বুজিছে বৰুৱা ওপৰ মহল আমিয়ে আৰু আমাক ইয়াত ওপৰ মহলে বহুৱাইছে আমি ওপৰ মহলে কিয় ভয় কৰিব লাগে চাওঁ পানী দিয়ক আগতে মই অলপ খাই লওঁ মস্ত পিয়া লাগিছে পানী খাই মই ঘৰলৈ যাওঁ